নমস্কাৰ মই জয়শ্ৰী শইকীয়া আপোনালোকক পুনৰবাৰ মোৰ অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই পানীতোলা যাবলৈ ওলাইছোঁ পানীতোলাত এটা খুব হাড়গৰ্ভ অনুষ্ঠান আছে আৰু অনুষ্ঠানটোলৈ মোক নিমন্ত্ৰণ কৰিছে অনুষ্ঠানটোত আমি বিভিন্ন কথা জানিব পাৰিম মই ভাবো এটা ভিডিঅ' চালে কেৱল মনোৰঞ্জিত হ'লেই নহ'ব তাৰ পৰা যদি আমি কিছুমান কথা জানিব পাৰোঁ আমাৰ বাবে ভাল গতিকে অনুষ্ঠানটোলৈ যাবলৈ ওলাইছোঁ কি অনুষ্ঠান কেনেধৰণৰ অনুষ্ঠান আপোনালোকক মই এতিয়া নকওঁ আপোনালোকে ভিডিঅ'টো চালে গম পাবই বলক তেনেহ'লে আমি অনুষ্ঠানটোলৈ যাওঁ আৰু তাত কি হ'ল কেনেধৰণে অনুষ্ঠানটো পাৰ কৰিলোঁ সকলো দেখুৱাম বলক বন্ধুসকল আহি আমি আমাৰ আজিৰ সভাখনৰ স্থান পালোহি সংহত শিশু উন্নয়ন আঁচনি অৰ্থাৎ ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট ছাৰ্ভিচ চমুকৈ Icdsৰ উদ্যোগত গুইজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত পানীতোলা শাখাৰ 31টা অংগনবাড়ী কেন্দ্ৰই লগ লাগি ষষ্ঠ তথা চলিত বৰ্ষৰ পোষণ মাহৰ অন্তিম দিনৰ কাৰ্যসূচী অনুষ্ঠিত কৰিছে এয়া সভাথলীৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু আপোনালোকক গোটেই হলটো এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাওকচোন আটক ধুনীয়াকৈ অংগনবাড়ী কৰ্মীসকলে হলটো সজাই তুলিছে আমি উপস্থিত হওঁতে সভাখন আৰম্ভ হোৱাই নাছিল গতিকে সেই সুযোগতে অনুষ্ঠানটোৰ প্ৰদৰ্শনী হিচাপে ৰখা সামগ্ৰীবোৰৰ বিষয়ে জানিবলৈ চেষ্টা কৰিলোঁ পিছত যিহেতু সভাখন আৰম্ভ হ'লে অসুবিধা হোৱাৰ চান্সেই অধিক হ'ব এয়া চাওক পোষণ মাহৰ লগত সংগতি ৰাখি এটা কেক মাজত থকাটো পোষণ অভিযান আঁচনিৰ চিম্বল অৰ্থাৎ লগো আৰু শেষত আমাৰ মাতৃভূমি ভাৰতবৰ্ষৰ মানচিত্ৰ আটাইতকৈ ভাল লগা কথা যে এই আটাইকেইটা সামগ্ৰী শিশুৰ পুষ্টিৰ বাবে প্ৰয়োজনীয় দাইল চানা দাইল মাটিমাহ মগু চাউল আদিৰে প্ৰস্তুত কৰি উলিয়াইছে এইফালে চাওক তিনিটা উপহাৰৰ টোপোলা এইকেইটা ফুড বাস্কেট সুস্থ শিশুক পুৰস্কাৰৰ বাবে ইয়াৰ লগে লগে অসমীয়া সমাজৰ জলপান বানবাটিত খুব ধুনীয়াকৈ সজাই ৰাখিছে আৰু অসমীয়া চহা জীৱনৰ আটাইতকৈ প্ৰিয় নাঙল ধোৱা পিঠা লগতে মাহজাতীয় কিছুমান খাদ্য সামগ্ৰীও ইয়াত ৰাখিছে আনফালে ইমান ধুনীয়াকৈ সজাই থোৱা এই সামগ্ৰী তথা TLMসমূহৰ বিষয়েও জানিবলৈ চেষ্টা কৰিছিলোঁ তেতিয়া অনুষ্ঠানটোৰে এগৰাকী অংগনবাড়ী কৰ্মী ৰিণিকী বৰুৱা বাইদেৱে ইমান ধুনীয়াকৈ সৰলভাৱে সাৱলীলতাৰে কথাখিনি বুজাইছিল আহকচোন এবাৰ শুনো যিখিনি আমাৰ পেলনীয়া বস্তু বা আমি সহজতে কিনিব পাৰোঁ সেই তাৰ কাৰণে সেইখিনি বস্তুৰে আমাৰ সাধাৰণতে TLMখিনি বনোৱা হয় কাৰণ আমাৰ শিশু হৈছে 3 বছৰৰ পৰা 5 বছৰ তেওঁলোকে TLM বনাব নোৱাৰে গতিকে আমি বনাই দিওঁ কিন্তু এই ধৰণে আপোনালোকে দেখিছে নহয় এইখিনি বনাই দিছে আমি তেওঁলোকক চিনাকি কৰিবৰ কাৰণে যেনেকৈ হাট বজাৰ কি তেওঁলোকক আমি তাত দেখুৱাইছোঁ তাৰ উপৰিও এইটো এটা এক্সাম্পল এইটো খৰচ তেনেকৈ হোৱা নাই আপোনালোকে চাওক জাষ্ট এইকেইটা আমি চাহ খাই পেলাই দিয়া কফি কাপকেইটাৰে ফুল কাটি এই ধৰণে বনোৱা হৈছে তাত আমি দিছোঁ কি অসমীয়া বৰ্ণমালাৰ স্বৰ বৰ্ণকেইটা আমি শিশুসকলক শিকাম যে এইটো কি ইয়াৰ পৰা আকৌ শিকালোঁ এইটো কি এই ধৰণে শিকোৱাৰ পাছত তেওঁলোকক আকৌ এইখিনি খেলি মেলি কৰি আমি ক'ম যে ইয়াৰ মাজৰ পৰা তোমালোকে অটো টানি আনা সেইধৰণে আমি তেওঁলোকক জ্ঞান দিওঁ এইটো এটা সংখ্যা জ্ঞান দিওঁ এইবোৰ পেলনীয়া কাগজেৰে বনাই দিয়া হৈছে এইবোৰ চব সকলো কাগজ বহি আমাৰ যিবোৰ বহীবোৰ ৱেষ্ট নকৰি এনেকৈ বনাইছোঁ ইয়াত আছে আমাৰ সংখ্যা জ্ঞান আমাৰ বিশেষ খৰচ নহয় এইটো এটা চাওক আপোনালোকে আমি চুৱেটাৰ গুঠি থকাৰ পিছত থকা ঊলখিনিৰে আমি বনাইছোঁ এইটো বেলেগ একো বস্তু নহয় এইটো আপোনালোক দেখুৱাই দিব পাৰোঁ এইটো আমাৰ জাষ্ট বটলটোহে হয় যিটো ৱেষ্ট হয় আমাৰ পেলাই মিঠাতেলৰ 200 গ্ৰামৰ বটলটো এই পুতলাটো এজনী চোৱা আছে তাৰপিছতে ঠিক সেইধৰণে পেলনীয়া বস্তুৰে মোজাকেইটা আমি পিন্ধি পেলাই দিয়া মোজাকেইটাৰে পেলাই নিদি আমি এই ধৰণে বনাইছোঁ এইটো আমি সকলোৱে গম পাইছোঁ আমাৰ চন্দ্ৰযানখন চন্দ্ৰলৈ গৈছিলে গতিকে আমি সকলোৱে জানোৱেই এইটোকে আমি আকৌ সজাই তুলিছোঁ পেলনীয়া বস্তুৰে মই বাৰে কৈছোঁ আমাৰ বিশেষ আমি খৰচ নকৰোঁ কম খৰচত বনাইছোঁ যাতে আমাৰ শিশুসকলেও গম পায় চন্দ্ৰযানখননো কি ধৰণৰ হৈছিলে এই ধৰণে বনাইছিলে এই ধৰণে যে চন্দ্ৰলৈ পঠিয়াইছিলে সেই কথাখিনি তাৰ লগতে আমি আমাৰ অসমৰ যিকেইজন বিজ্ঞানী গৈছিলে তেওঁলোকৰ বিষয়েও অকণমান কৈ দিওঁ এইটো আটাইতকৈ আমাৰ মানে প্ৰয়োজনীয় বস্তুটো যিটো আমাৰ অসমীয়া ঘৰটোত নাথাকিলেই ঘৰখন উকা হৈ ৰয়
ভকতৰ লগতে ভকতৰ পিঠাখনতেই হওক, খুৰীহঁতৰ সকাম এখন কৰিবলৈ হওক, ঘৰৰ নাঙল ধোৱা পিঠাকেইটা, ভজা পিঠাকেইটা, ঢেঁকীটো লাগিবই। বিহু হ'লেতো ঢেঁকীৰ মাত নুশুনিলে আমাৰ ভালেই নালাগে নহয় জানো, সেইটো কাৰণে ঢেঁকী। আপোনালোকে দেখিলে ইমান ধুনীয়াকৈ কেলেমখিনি সজাই তুলিছে অকলে বৰ্তমান সময়ৰ লগত পৰিস্থিতি আৰু সাম্প্ৰতিক সময়ত যিবোৰ আমাৰ কাৰণে জৰুৰী সেই বস্তুখিনি যদি শিশুসকলে জানে লুপ্তপ্ৰায় ঢেঁকীৰ নিচিনা বস্তুবোৰ আজি দেখুৱাবলৈ চেষ্টা কৰিছে। সঁচাকৈয়ে অনুষ্ঠানটো খুব আমাৰ কাৰণে জ্ঞানবৰ্ধক হয়। এই সামগ্ৰীখিনিৰ কাষতে অন্য এখন টেবুলত থলুৱাভাৱে থোৱা কিছুমান শাক পাচলি দেখুৱাইছে, যিবোৰ আমি বজাৰৰ পৰা অনা খাদ্য সামগ্ৰীবোৰতকৈ যথেষ্ট উচ্চ মানদণ্ডৰ। ঘূৰি আহি এইফালেদি চাওক, হলটোৰ মাজভাগত বিভিন্ন ধৰণৰ ৰেচিপি সজাই ৰাখিছে। ষষ্ঠ বাৰ্ষিক পোষণ অভিযানৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি অংগনবাড়ী কৰ্মীসকলৰ মাজত ৰন্ধন প্ৰকৰণৰ এটা প্ৰতিযোগিতা অনুষ্ঠিত কৰে। ইয়াত ৰেচিপি বনাওঁতে ব্যৱহাৰ কৰা সকলো উপাদান থলুৱাভাৱে উপলব্ধ বুলি আমাক জানিবলৈ দিয়ে। আমাৰ আজি পুষণ মাহৰ লগত সংগতি ৰাখি ৰেচিপি প্ৰতিযোগিতা হৈছে, ৰেচিপি কম্পিটিশ্যন। আৰু ইয়াত প্ৰত্যেকটো অংগনবাড়ী কেন্দ্ৰৰ আমাৰ পানীতোলা ছেক্টৰত মুঠতে 31টা অংগনবাড়ী কেন্দ্ৰ আছে আৰু 31টাত আমাৰ 62 গৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকা আছে। আৰু তেওঁলোকে প্ৰত্যেকে আজি এই ৰেচিপি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আমি তেওঁলোকক কৈ দিছোঁ যে আমাৰ প্ৰতিটো ৰেচিপি ইয়াতে যাতে নিউট্ৰিচিয়াছ হয়, পুষ্টিদায়ক হয়। তাৰোপৰি আমাৰ ধৰক আমি লোকেলি এভেইলেবল, যিখিনি আমি স্থানীয়ভাৱে পাওঁ, দূৰৰ পৰা আমি বজাৰ কৰি অনা কিবাই নহয়, আমি স্থানীয়ভাৱে উপলব্ধ যিখিনি সামগ্ৰী আছে, খাদ্য সামগ্ৰী, সেইখিনিৰ পৰা আমাৰ ৰেচিপি প্ৰস্তুত কৰিছে। লগতে আমাৰ যিখিনি ৰেচিপি তেওঁলোকে আনিছে, যাতে তেওঁলোকে অলপ ইউনিক ষ্টাইলত মানে তেওঁলোকে ৰান্ধিব পাৰে বা তাত যাতে নিউট্ৰিশ্যন ভেলুটো শেষ হৈ নাযায়। আৰু লগতে এইটো 2023 বৰ্ষটো যিহেতু আন্তৰ্জাতিক মিলেট বৰ্ষ হিচাপে ঘোষণা কৰিছে, গতিকে তেওঁলোকে সেই মিলেট বেছ ৰেচিপিও ইয়াতে আনিছে। আৰু এইখিনিৰ দ্বাৰা আমি ৰাইজক ইয়াকে বুজাব বিচাৰিছোঁ যে আমি কেনেকৈ আমাৰ ঘৰতেই উপলব্ধ শাক পাচলিৰ পৰা আমি সুন্দৰভাৱে ৰেচিপি প্ৰস্তুত কৰি আমাৰ শিশুসকলক, আমাৰ গৰ্ভৱতী, আমাৰ প্ৰসূতি মাতৃসকলক আমি খুৱাই তেওঁলোকৰ স্বাস্থ্যৰ উন্নতি কৰিব পাৰোঁ, সেইখিনিয়ে বুজাব বিচাৰিছোঁ। আপোনালোকে দেখিছে বিচাৰকে ৰেচিপিসমূহৰ বিচাৰ কৰি আছে। আহকচোন বিচাৰকসকলে ৰেচিপিসমূহৰ ক্ষেত্ৰত কি ধৰণৰ মন্তব্য আগবঢ়ালে শুনো। নমস্কাৰ, মই নিতু ঘৰপৰীয়া, এবিটা ইউনিচেফৰ হয়। আজি আইচিডিছৰ তৰফৰ পৰা যিটো পুষণ মাহৰ অনুষ্ঠান পাতিছে, তাতে আমাৰ ৰেচিপি প্ৰতিযোগিতা কম্পিটিশ্যন এটা আছে আৰু তাতে মোক অকণমান চাই দিব জনাইছে। খুব ভাল লাগিছে। আৰু আমি বৰ্তমানলৈকে 8খনমান চেণ্টাৰৰ যিটো ৰেচিপি সিহঁতে বনাই আনিছে ঘৰৰ পৰা, তো সেইখিনি আমি চাইছোঁ আৰু চাবলৈ বহুতখিনি বাকী আছে। ভাল লাগিছে আৰু টেষ্ট কৰিও ভাল পাইছোঁ। বাইদেউহঁতে যথেষ্ট কষ্ট কৰি এইখিনি ৰাইজক প্ৰদৰ্শন কৰিছে। বিশেষকৈ এখেতলোকে এইটো দেখাইছে যে লোকেলিটি এভেইলেবল যিখিনি আমাৰ খাদ্য প্ৰণালী আছে, তাৰ ওপৰত কেনেকৈ ধৰণে ইয়াক ৰন্ধন প্ৰকৰণ কৰি পেলাই খালে আমাৰ ভিটামিন জাতীয় বা নিউট্ৰিচনেল বস্তুবিলাক পায়, সেইটো বেছিভাগ ইয়াত দেখুওৱা হৈছে। খুব সুন্দৰকৈ বনাইছে। তো সকলোকে মই অনুষ্ঠানত থাকি বৰ ভাল লাগিছে, এয়াই কৈ ধন্যবাদ। সঁচাকৈ ধুনীয়াকৈ তেওঁলোকে বনাই আনিছে। আমি পুষণ মাহৰ লগত বহুত আগৰ পৰাই জড়িত আৰু তেওঁ বাইদেউসকলে খুব সুন্দৰ খাদ্য বনাই আনে, যিটো আমাৰ কাৰণে প্ৰয়োজনীয় নহয় জানো। আৰু এতিয়া কিছুমান আপোনাৰ আনিছে, এতিয়া ধৰক তেওঁলোকৰ যিটো মিলেট এভেইলেবল হয় তেওঁলোকৰ কাৰণে, তেওঁলোকৰ তাৰপৰা এতিয়া মই পালোঁ লাডু। যিহেতু আমি সৰু বাচ্চাসকলক তেনেকৈ দেখা পাওঁ, যিহেতু সেই লাডুবিলাক কেনেকৈ আমি কৰে, সেইবিলাক বস্তু আপোনালোকৰ পৰা আমি তেনেকৈ গম পালোঁ। আৰু খুব ধুনীয়াকৈ ভেদাইলতা, নৰসিংহ, যিবোৰ আমাৰ সহজতে আমি ঘৰত পাওঁ, তাৰ ধৰণৰ কেনেকৈ পুষ্টি তেনেকৈ খাদ্যবিলাক আমি কৰিব পাৰোঁ। বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ আইটেম তেওঁলোকে আনিছে। এই সকলোখিনি কৰি শেষ হোৱাৰ লগে লগে বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সভাখনৰ আৰম্ভ হয়। অৱসৰপ্ৰাপ্ত কাৰ্বি আংলং জিলাৰ উপায়ুক্তদেৱৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে সভাখনৰ শুভাৰম্ভ কৰে। মুখ্য সেৱিকা চন্দনা হাজৰিকা ডাঙৰীয়ানীয়ে আঁত ধৰা উক্ত অনুষ্ঠানটোত প্ৰকল্প বিষয়া, CDPO, আঁচনিৰ বিভিন্ন বিষয়া, কাৰ্বি আংলং জিলাৰ প্ৰাক্তন উপায়ুক্ত, শিক্ষাবিদ, পঞ্চায়তৰ সভাপতি, প্ৰতিনিধি আদি উপস্থিত থাকে। সভাখনত বিভিন্ন প্ৰকাৰৰ সামগ্ৰী প্ৰদৰ্শনী কৰাৰ লগতে এখন ৰন্ধন প্ৰকৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে। সভাখনত
ভাৰতবৰ্ষক কেনেকৈ পুষ্টিহীনতামুক্ত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব পাৰি তাৰ ওপৰত আলোচনা কৰা হয়। সভাখনত বক্তাসকলৰ বক্তব্যৰ মাজত শিশুসকলে কৰা নৃত্য, গীত আৰু মহিলাসকলৰ দিহানাম সঁচাকৈয়ে বৰ আকৰ্ষণীয় আছিল। সভা হৈ থকাৰ মাজতে আমি চাহৰ জুতি উলিলোঁ। জানিব পাৰিলোঁ যে চাহৰ লগত দিয়া আইটেমকেইটা তেওঁলোকে নিজ হাতেৰে প্ৰস্তুত কৰিছে। গতিকে তেওঁলোকৰ লগতো কথা পাতিলোঁ। আহকচোন তেওঁলোকৰ কাষলৈ যাওঁ। ঘৰতে উৎপাদন কৰি আমি ঘৰতে নিৰ্মাণ কৰি এইবিলাক পিঠা, এইটো ইডলি পিঠা ঘৰতে পিঠা খুন্দি আমি নিজ হাতেৰে তৈয়াৰ কৰিছোঁ। সম্পূৰ্ণ পুষ্টিকৰ আৰু সকলো এইখিনিতে আপোনালোকক জনাই থওঁ যে 2019 চনত প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সমগ্ৰ ভাৰতবৰ্ষক এনিমিয়া মুক্ত কৰাৰ উদ্দেশ্যে অৰ্থাৎ এনিমিয়াত ভোগা মাতৃ আৰু শিশুৰ পৰিমাণ হ্ৰাস কৰাৰ উদ্দেশ্যে পোষণ অভিযান নামৰ এখন আঁচনি ৰাজস্থানত আৰম্ভ কৰিছিল। পিছত 2020 চনৰ পৰা অসমতো এই কাৰ্যসূচী গ্ৰহণ কৰে। লগতে ছেপ্টেম্বৰ মাহটো পোষণ মাহ হিচাপে মাহজোৰা কাৰ্যসূচী কৰে। বিভিন্ন ধৰণৰ কাৰ্যসূচীসমূহৰ মাজতে এই সভাত 2টি পুষ্টিহীনতাত ভোগা শিশুক পৰিগ্ৰহণ অৰ্থাৎ এডাপশ্যন কৰা হয় আৰু 3টা স্বাস্থ্যৱান শিশুক পুৰস্কৃত কৰা হয়। এটা কথা উল্লেখ কৰিব লাগিব যে অসমৰ জাতীয় সংগীতেৰে সভাখনৰ শুভাৰম্ভ আৰু ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতেৰে সভাখনৰ সমাপ্তি সঁচাকৈ লেখত ল'বলগীয়া। তাৰোপৰি ইমান গৰমতো খুব ধৈৰ্য সহকাৰে সভাখন এটেণ্ড কৰাটো বৰ প্ৰশংসনীয়। মই কিন্তু আজি সভাখনৰ পৰা বহুত কথা শিকিলোঁ। আপোনালোকেও ভিডিঅ'টোৰ পৰা অলপ হ'লেও নতুন কিবা নহয় কিবা শিকিবলৈ পালেনে কমেণ্ট কৰি জনাবচোন। সভাখন শেষ হোৱাৰ পিছত আমি তৃপ্তিৰে এসাঁজ খালোঁ আৰু 2টামান ফটো তুলিলোঁ। মোক নিমন্ত্ৰণ কৰি ইমানখিনি সন্মান দিয়াৰ বাবে ধন্যবাদ জনাই ঘৰলৈ ৰাওনা হ'ল। শেষত আপোনালোক সকলোকে বহুত 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 ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মোক প্ৰথম ভিডিঅ'টোতে ইমানখিনি মৰম দিয়াৰ বাবে। আশা কৰোঁ আগলৈও আপোনালোকে মোক এনেকৈয়ে মৰম আৰু আশীৰ্বাদ কৰি যাব। আশা কৰোঁ আপোনালোকে মোৰ আজিৰ এই ভিডিঅ'টো চাই ভাল পালে আৰু আগলৈও এনেধৰণৰ ভাল ভাল ভিডিঅ' দি যাবলৈ মোৰ চেষ্টা সদায় অব্যাহত থাকিব। লগতে আপোনালোকেও মোৰ ভুলবোৰ শুধৰাই দিব। অৱশেষত যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আশীৰ্বাদ কৰিব। ধন্যবাদ।